হাই হেল্ল' নমস্কাৰ আসসালামু আলাইকুম আপোনালোকৰ প্ৰিয় বান্ধৱী পুনৰ আহি আপোনালোকৰ আগতে উপস্থিত হৈছেহি এটা নতুন দিনত এটা নতুন ব্লগৰ সৈতে আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে সুখী আছে আৰু সুৰক্ষিত আছে আজি 10 জুলাই আৰু যোৱাকালিৰ পৰা যোৰহাটত পুনৰ লকডাউন আৰম্ভ হ'ল গতিকে ঘৰৰ ভিতৰতে সোমাই আছো উপায়টো নাই আৰু ক'তো যাব নোৱাৰি আৰু মই অনুৰোধ কৰিছোঁ আপোনালোক সকলোকে যি সকল লোক যোৰহাটৰ বাহিৰত আছে কাৰণ যোৰহাট আৰু গুৱাহাটীতো বাৰু লকডাউন চলি আছে ঘৰৰ ভিতৰতে আছে আৰু বাকি সকল লোক যাতে ঘৰৰ ভিতৰতে থাকে বেছিখিনি সময় উলাই একেবাৰে না যাব উলাই গলেও হ্যান্ড স্যানিটাইজাৰ মাস্ক আৰু সোশ্যাল ডিস্টেন্সিং মেইনটেইন কৰিবই কাৰণ আজিকালি দেখোন ডেইলি মৃত্যুৰ সংখ্যাও বাঢ়িছে কৰোনাৰ পৰা আৰু আক্ৰান্ত সংখ্যাটো সাংঘাতিক বেছি বাঢ়িছে গতিকে ঘৰতে থাকক আৰু সুৰক্ষিত থাকক আৰু আজি ব্লগটো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰোঁ ভাবিছোঁ আজি বতৰটো সাংঘাতিক ধৰণৰ ভাল একদম বতাহ দি আছে আৰু মাজে মাজে বৰষুণো দিছে এনেকুৱা বতৰটো খালি শুয়ে থাকিব মন যায় নহয় জানো আজি ভাবিছোঁ আজি ৰাতিপুৱা কিনো বনাওঁ কিনো নাই আৰু সকলোখিনি বস্তু আপোনালোকক দেখুৱাই থাকিম গতিকে চাই থাকিব মোৰ ভিডিঅ'টো শেষলৈকে আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকক ক'লো যে দিনটো আপোনালোক মই কি কৰোঁ কি নকৰোঁ সকলো দেখুৱাই থাকিম কিন্তু কি কৰিব ব্ৰেকফাষ্ট কৰিলোহে তাৰপিছত ইমানেই ব্যস্ত হৈ গ'লো যে কেমেৰাটো তুলিবই নহ'লে হাতত গতিকে গোটেইখিনি বস্তুটো তুলিব নোৱাৰিলোঁ বাৰু কিন্তু আজি মই এটা স্পেচিয়েল ৰেচিপি বনাইছিলোঁ ভাবিছোঁ সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু সেইটো এটা স্পেচিয়েল এই কাৰণে মই কৈছোঁ কাৰণ যিহেতু এতিয়া লকডাউন চলি আছে আৰু আমি বেছিকৈ বজাৰ চজাৰো কৰিব পৰা নাই সেয়েহে ঘৰত যিকেইটা বস্তু এভেইলেবল আছে সেইখিনি দিয়ে ৰেচিপিটো হৈ যায় আৰু মাত্ৰ দুটা ইনগ্ৰিডিয়েণ্টছ লাগে মাত্ৰ দুটা ইনগ্ৰিডিয়েণ্টছ দিয়ে এই ৰেচিপিটো হয় সেই ৰেচিপিটো যথেষ্ট স্পেচিয়েলো হয় আৰু তেতিয়াহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক আজিৰ এই স্পেচিয়েল ৰেচিপিটোৰ নাম হৈছে 2 ইনগ্ৰিডিয়েণ্টছ পুডিং এই পুডিংটো বনাবৰ বাবে প্ৰথমে মই 3টা কণী লৈছোঁ কণীৰ খালি মন কৰিব অকল বগা অংশখিনিয়ে লৈছোঁ কুহুম অংশটো মই লোৱা নাই ইফালে মই যিটো পাত্ৰত পুডিংটো বনাম এই পাত্ৰটোত অকণমান চেনি আৰু পানী দি মেলি ভালদৰে কেৰামেল কৰি লৈছোঁ আৰু ইফালে মই কণীৰ বগা অংশখিনি বিটাৰেৰে ভালদৰে বিট কৰি লৈছোঁ আপোনালোকৰ যদি বিটাৰ নাই তেতিয়াহ'লে চামুচেৰে কৰিলেও হ'ব কিন্তু বিটাৰেৰে কৰিলে সোনকালে হয় আৰু বেছি ভাল হয় আৰু এই মিশ্ৰণটোত মই আধা কাপ চেনি ব্যৱহাৰ কৰিম মই পিছে একদম অলপ অলপকৈ চেনি দিছোঁ গোটেইখিনি চেনি একেলগে দি নিদিব তেতিয়া পানী পানী হৈ যায় সেয়েহে অলপ অলপকৈ চেনি দিব আৰু চেনি দি একেবাৰে ভালদৰে ফিটি থাকিব যাতে এইখিনি একেবাৰে ক্ৰীমৰ নিচিনা ডাঠ হৈ আহে মই এই মিশ্ৰণটো এই যে কেৰামেল কৰি থৈছিলোঁ পাত্ৰটো তাত ঢালি দিছোঁ আৰু মিশ্ৰণখিনি ঢলাৰ পিছতে মই এখন চিলভাৰ ফইলেৰে ভালদৰে তাত বন্ধ কৰি দিছোঁ আপোনালোকৰ ওচৰত যদি চিলভাৰ ফইল নাই তেতিয়াহ'লে প্লেট এখন দি ঢাকি দিলেও হ'ব আৰু তাৰপিছতে মই এটা পাত্ৰত অকণমান পানী লৈ এডাল ষ্টেণ্ড দি তাৰ ওপৰতে সেই পাত্ৰটো দি দিছোঁ আৰু তাক মই প্ৰায় 20 মিনিট সময়ৰ বাবে বইল হ'বলৈ দিছোঁ 20 মিনিটৰ পিছতে মই কাগজখন গুচাই চাইছোঁ বাৰু ভালদৰে ধুনীয়াকৈ সিজি গৈছে গোটেইটো মই পুডিংটো বেলেগ এটা পাত্ৰত ঢালি দিছোঁ আমাৰ 2 ইনগ্ৰিডিয়েণ্টছ পুডিং একেবাৰে ৰেডি হৈ গ'ল
চাওকচোন অকল কণী আৰু চেনিৰে কি ধুনীয়া এটা পুডিং ৰেডি হৈ গ'ল সঁচাকৈ খাবলৈ খুব বেছিয়ে ভাল হৈছিলে আৰু একেবাৰে সহজ বনাবৰ কাৰণে আৰু একেবাৰে ইনগ্ৰিডিয়েণ্টছে নালাগে গতিকে আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰি চাব ৰেচিপিটো চাই বাৰু কেনেকুৱা পালে একেবাৰে সহজ নহয় জানো গতিকে যদি কেতিয়াও এতিয়ালৈকে ট্ৰাই কৰা নাই তেতিয়াহ'লে এবাৰ নিশ্চয় ট্ৰাই কৰি চাব সঁচাকৈ বিৰাটেই ইজি হয় আৰু একেবাৰে কম সময়ৰ ভিতৰতে হৈ যায় আৰু যোৱাৰ আগতে আজি আপোনালোকক ক'বলৈ বিচাৰিছোঁ যে অতীতলৈ যেতিয়া আপুনি ঘূৰি চাব তেতিয়া কেতিয়াও মনত অনুশোচনা নাৰাখিব বা ৰিগ্ৰেট নাৰাখিব বিশ্বাস ৰাখক নিজৰ ওপৰত বিশ্বাস ৰাখক ভৱিষ্যতৰ ওপৰত গতিকে আজিলৈ আহোঁ আপোনালোকৰ প্ৰিয় বান্ধৱী সদায় আপোনালোকৰ মাজত আহি থাকিব আপোনালোকৰ খবৰ জানিবলৈ লগতে মোৰ খবৰ জনাবলৈ সেয়েহে আপুনি মোৰ ভিডিঅ'বোৰ চাই থাকিব আৰু যদি আপুনি মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ইমান দেৰি যদি মোৰ ভিডিঅ'টো চাই আছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি যাব থেংক ইউ ফৰ ৱাচিং বাই বাই লাভ ইউ